আপুনি কিয় মন মাৰি আছে? নক'বা দিয়া, মোক আজি ডাঙৰ ল'ৰাটোৱে আজি অলপ দিন হ'লে বেলেগ কৰি দিছে। মই এইটো ঘৰতে আছোঁ, মোৰ উপায় নাই আৰু। মই যেনে তেনে খুজি মাগি খাওঁ আৰু এতিয়া খুজি মাগিবলৈ যাবলৈ দেৰিয়ে হৈছে। মোৰ বেমাৰো আৰু বেমাৰী গায়ে মই কিমান খুজি মাগি খাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আমাৰ ল'ৰাটোক নাকি লগাওকচোন অকণমান পাৰিলে। আপুনিতো কৈছে ল'ৰাবিলাকে চাকৰি কৰিলে বোলে তাৰপৰা দৰমহাৰ পৰা বোলে পইচা কাটি দিম বুলি কৈছে। হিমন্ত শৰ্মা ডাঙৰীয়া, আপুনিতো অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি পাৰিলে তাৰপৰা দৰমহা কেইটামান কাটি পেলাই মোক দিয়ক। সি মোক ঘৰৰ পৰা উলিয়াই দি এইটো ঘৰত দিছে, চাওকচোন এই ঘৰটো কেনেকুৱা। আৰু মই এতিয়া চাওকচোন বাহিৰতে এতিয়া মই এইডালে খুটি এতিয়া মই ভাত বনাম আৰু এইটো দেহাত মই আৰু কিমাননো এনেকৈ খুজি মাগি খাম আৰু। এনেকৈ এতিয়া মই অৱস্থা নাই আৰু। মই এনেকৈ এতিয়া ভাত বনাম আৰু ভাত বনাই খাব লাগিব। ৰাইজসকল, আপোনালোকে ভাবি চিন্তি চাওকচোন, এনেকুৱা ল'ৰা ছোৱালী তুলিনো এয়াই গতি হৈছেনে মোৰ। হে প্ৰভু, তুমি মোক সহায় কৰা, প্ৰভু তুমি মোক সহায় কৰা।